Hello everyone, welcome back to my new mini vlog. এয়া স্কুলৰ পৰা আহি পালেহি আমাৰ মাইনাকেইটা। ইমান গৰমত ইমান বেয়া লাগি যায় ইহঁতলে আৰু এয়া ধুন মানুহ লাজ কৰিছে আৰু মই ল'লোঁ আইচক্ৰীম আনি থোৱা আছিলে আৰু এইফালে আইতাই বনাব লৈছে মাটি দাইল আৰু মামীয়ে অমিতা কাটিছে মোৰ একদম প্ৰিয় বহুত ভাল পাওঁ খাই মাটি দাইল তাৰপিছতে এইফালে পোৱালিটোৱে লৈছে যে আমাৰ পপু মাইনাই আইচক্ৰীম মই খোৱা দেখি তাকো খাব লাগে বোলে তো সেইটো কাৰণে পূৰা ডিবাটোকে আনি লৈছে তাৰ পাছতে এয়া তৰমুজ বজাৰৰ পৰা আনিছিলে ভাবিলোঁ গৰম উঠিছে তো মামীয়ে তৰমুজ কাটিলে তৰমুজ খালোঁ তাৰ পাছতে মামাই লৈ গ'ল আমাক শ্বপিঙৰ কাৰণে তাৰ পাছতে আহি দেখাই আছোঁ ক'ত গৈছোঁ এয়া আমি গৈছোঁ এখন দবালে তিনিচুকীয়া ষ্টেচন একদম কিনাৰতে এই দবাটো এনেকৈ আছে মানে এনেকৈ ৰখাই থোৱা হয় দবাটো জাষ্ট ৰেষ্টুৰেণ্ট হয় ভিতৰখন এইখন তাৰপিছত ভাবিলোঁ আমি বহুত মানে গৈ পোৱা নাই মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ ভাবিলোঁ গৈ খাই মেলি চাওঁ কেনেকুৱা লাগে পোৱালিকেইটাও লগত লৈ আহিলোঁ তো ইমানেই আছিলে